চাওঁতে চাওঁতে আমাৰ চেনেহৰ বিহুতি আহি পালেহি। বিহু বুলি ক'লে অসমৰ চুকে কোণে ঢোল তাল পেঁপা আদি বাজি উঠে। আমাৰ কাৰণে বিহুৰ দিনকেইটা বহুত বেছি প্ৰিয়। তাতে আৰু বহাগ বিহু বুলি ক'লে কিবা এটা বেলেগ জোচ আহি যায়। ৰাতিপুৱাই পুৱাই লগৰটোৰ লগত আহি ওলালো হাজোতে বিমল দাৰ দোকান। মানে ঢোলটোৰ কিবা কোনো প্ৰব্লেম হৈ আছিল তাকে ঠিক কৰিব আহিছিল। তাতে বাৰু ঢোলটো ঠিক কৰি আহি মই মামাহঁতৰ ঘৰত আহিলো। মানে মামাহঁতৰ ঘৰত বাইদেউহঁতে কিবা এটা অৰ্ডাৰ দিছিল তাকে আহিছিল মোক লগাব মাতিছিল। তাকে বাইদেউ আৰু মই ঠিক কৰি ললো বাৰু। আৰু এতিয়া মই টিউচনত আহিছো। আমাৰ এই হাজো অঞ্চলৰ ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা বিশেষ সুবিধা প্ৰদান কৰিছে। মানে এটা টিউচন চেণ্টাৰ খুলিছে। ছাৰহঁতে ল'ৰা ছোৱালীখিনিৰ সুবিধাৰ কাৰণে এটাকৈ স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিছে। আমাৰ মৰমৰ জুবিন দাৰ নামেৰে এই স্কলাৰশ্বিপটো আৰম্ভ কৰিব। মই বাৰু অতি সোনকালে এটা ভিডিঅ' বনাই আছো য'ত গোটেইখিনি কথা আপোনালোকক বুজাই দিম। গধূলি টাইমত বাৰ লগত মই কিবা অকণমান খাব আহিলো। বহুত দিনৰ মূৰত বাৰু পেমেণ্টটো আহি গ'ল মোৰ। ম'ম' খাই মই বাৰু পেকিঙো কৰি ললো ঘৰৰ কাৰণে। কাৰণ আমাৰ বাবুইটো জানে আপোনালোকে যিসকলে মোৰ আগৰ পৰা ভিডিঅ'বিলাক চাই। মোৰ আৰু বাৰ জ্বলা ধৰাৰ কাৰণে কুঁহিয়াৰ ৰস খাই আহিলো ঘৰত। অহাতে বাৰু মই এটা টি চাৰ্ট আনিছিলো। কেনে লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু এইখিনিতে মোক নীৰজহঁতে ফোন কৰিলে যে এটা খানা হ'ব সোনকালে আতক কৰিছ। ময়ো আৰু আহি ওলালো। ইয়াতে খানা হোৱাই নাই এতিয়ালৈকে। বাকী আমাৰ বনোৱালৈ আজি 12টা মানে বাজিল। ভিডিঅ'টোত আপোনালোকক ইমানতে এৰিছো। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ছাবস্ক্ৰাইব নকৰাকে নাযাব আৰু বা ফ'ল' নকৰাকে নাযাব দেই।